নাই কল আনিছিলে কি কল হয় মাছটো কল আৰু জয়কলত আহি ইয়াৰ কল খাইছোঁ আৰু এইফালে চিপচি কিবা কিবি লৈ লৈছোঁ এনেকৈ খাইছোঁ আৰু জয়কলত আহি কল নাখালে কেনেকৈ হ'ব বাৰু সেইকাৰণে ঘৰৰ পৰা ৰাতিপুৱাই কাটি কিনে। হেল্ল' এভৰিৱান, কি খবৰ? ভিডিঅ'টো কিন্তু কালি হয় দেই, কালি আপলোড দিব নোৱাৰিলোঁ। একচুৱেলি কালি ইমান ভাগৰে চাগৰে আহিলোঁ যিহেতু সেইটো কাৰণে এডিট কৰিব নোৱাৰিলোঁ। আজি এডিট কৰি পেলাই আপলোড দিছোঁ। আৰু আমি তিনিজনীয়ে মানে গৈছিলোঁ নামৰূপ জয়কললৈ বুলি। এনেই এপাক ওলাই গ'লোঁ আৰু ফুৰি আহোঁগৈ বুলি গোটেই আটাইকেইজনীয়ে কথা পাতি। আৰু এইফালে তাই পূৰা একদম মানে অকলে স্কুটি চলাই আহি আছে। দেখিছে মই স্কুটি নিনিলোঁ, একচুৱেলি ডাবলো নিলোঁ। মই ইমান দূৰলৈকে মানে স্কুটি নিবলৈ বৰ ভয় খাওঁ, সেইটো কাৰণে নিনিলোঁ, ডাবলতে গ'লোঁ। এইফালে দেখিছেনে মোৰ একদম খোজকাঢ়ি এইফালে চাহৰ ফ্লাছ লৈ একদম মানে খোজকাঢ়ি গৈ আছোঁ। আৰু ইহঁতে মানে মোক এৰি থৈ ক'ত এৰি থৈ গ'ল, একদম মানে আগত গ'লগৈ। আৰু এইফালে জয়কলৰ পালোহি। এয়া দেখিছে, মই আগতে তেনেকৈ যোৱা নাছিলোঁ, এইবাৰ প্ৰথম গ'লোঁ। লগৰজনীয়ে ক'লে তাতে যাওঁ বুলি কিনে মই বোলো ব'লা, মই আগতে যোৱা নাই তেনেকৈ বুলি সেই যোৱা হ'ল। গৈ সঁচাকৈ ইমান ভাল লাগিলে নে। আৰু তাই একদম মোৰ পৰা মানে ব্ৰাছ এডাল খুজিছে। কি হ'ল মানে আমি আহোঁতে ৰাস্তাত বোকা আছিলে দেই, ৰাস্তা এডোখৰ মানে গাঁত আছিলে, তাতে আমি দুজনী সোমাই পৰিলোঁ ন। অৱস্থা বেয়া আমাৰ দুজনী। আৰু তাই প'ষ্ট চাবা কেনেকুৱা। আৰু এইফালে একদম আমাৰ টুটু বহুত বেয়া অৱস্থা হ'ল গাইছ। চোলা তোলা একদম মানে কেনেকুৱাকৈ মানে সোমাই গ'লো নহয়, জোতা চোতা গোটেই সোমাই অৱস্থা বেয়া একদম। দেখিছে নহয়, তাই কি চোলা কৈ আছে তোলা এতিয়া, একদম ব্ৰাছ বোকা এডাল লাগিলে। ভাল আৰু কি মোৰ ক'বা, আৰু স্কুটি তাই ডিঙিত সোমাই আছিলে, ভাল যে গতিকে লৈ গৈছিলে তাইক দিলো আৰু জোতা অৱস্থা বেয়া মানে তাই। স্কুটিত ভৰাই কিনে এয়া আমি চাওক, তালে চফা কৰিবলৈ তাই ভাল ফুৰিবলৈ আৰু আহি তাই বহুত বেয়া দুখ গামোচাখনো পাইছে লৈ কিন্তু গৈছে এতিয়া। ধুনীয়াকৈ, আৰু মানে এখেততো একদম গোটেই মোজা বস্তুবোৰ লৈ চোজা গৈছে। আমি বোকা নাজানিলোঁ লাগি কেনেকৈ নিব, এটাই তাই মানে লৈ গৈছিলে তাৰমানে ভালে তামাম কৰিলে, এটাই আৰু। সুবিধাই হ'ল আৰু আপোনালোকে চাই যাওক, ইয়াৰ ভিউজটো চাওক, ইমান ভাল লাগিছে। বৰ বেয়া দুখ আৰু তাতে বেছি বৰ বেয়া দুখ তাই। এতিয়া তাৰ পৰা আহিলোঁ, আহি পেলাই এতিয়া জয়কলৰ পৰা আহিলোঁ, আহি পেলাই ফটো তুলিলোঁ, ৰিলচ বনাওঁ, সেই কিবা কিবি কৰিলোঁ। আৰু এতিয়া এই চাহ খাবলৈ বুলি আহিছোঁ। একদম তিতি কাপোৰ কানি শেষ। এয়া দেখিছে নহয় বাৰু, একদম খতম, একদম পূৰা একদম দিল খোজকৈ একদম চব কৰিলোঁ। আৰু এতিয়া চাহ খাওঁ। এয়া দেখিছে, এইকেইজনী দেখিছে নহয়, একদম মানে এয়াও একদম অৱস্থা বেয়া। তাই আৰু কিন্তু ফটো নুঠিলে, ভিডিঅ' নুঠিলে, একদম মানে ৰৈ থাকিলে আৰু তাই কি কাৰণে নুঠিলে তাইহে জানে। আমি গৈ এইবিলাক একদম নহয়, আমি এইবিলাকলৈ আহিলেতো একদম মানে ফটো ৰিলচ ভিডিঅ' এইবিলাক নেমাৰিলেতো নোৱাৰোৱে থাকিবলৈ, নহয় জানো। আমি তাইৰ তাইৰ নাম টিনা আৰু মাইনা, নহয় জানো। অঁ, এইফালে বৌ হয়, আৰু এইফালে বৌ হয়, এইফালে লগৰে একদম বেষ্ট আৰু এইফালে বিয়নী লগৰো লগৰ হয় আৰু আমি পাছত নাপাওঁগৈ বাৰু। আপোনালোকে চাহ খাবলৈ তাৰপিছত দেখাইছোঁ আপোনালোকক দেই। এতিয়া চাহটোৰ পৰা ৰেডি কৰি লওঁ, তাৰপিছত দেখাইছোঁ লাহেকৈ দেই। এয়া তাই টিনাই কল আনিছিলে, কি কল হয় মাছটো কল আৰু জয়কলত আহি ইয়াৰ কল খাইছোঁ। আৰু এইফালে চিপচি কিবা কিবি লৈ লৈছোঁ, এনেকৈ খাইছোঁ আৰু জয়কলত আহি কল নাখালে কেনেকৈ হ'ব বাৰু, সেইকাৰণে ঘৰৰ পৰা ৰাতিপুৱাই কাটি কিনে কল লৈ আহিছোঁ, কল। আমাৰ ইয়াত মাছটো কল বুলি কয়, বেলেগ বেলেগ ঠাইত কি বুলি কয় নাজানো দেই। খাই লওঁ দেই, আৰু দেখাই থাকিম বাৰু, আপোনালোকে চাই থাকিব, একদম নোচোৱাকৈ নাথাকিব। যিসকলে চাই আছে সেইটো ফ'ল' কৰি দিব পেজটো, একদম নকৰাকৈ নাথাকিব। আৰু দেখাইছোঁ বাৰু পিছত দেই। সেয়া এতিয়া যাবলৈ ওলাইছোঁ। এইফালে তাই হেলমেট গাড়ী ষ্টাৰ্ট দিব লৈছে, মানে স্কুটি এয়া বস্তু ভৰাইছে, একদম হেঁচি ভৰাইছে। এয়া দেখিছে নহয়, নোসোমাই এয়া। এইফালে তাই যাব ল'লেই আমাৰ এৰি থৈ কিনে। আমি এতিয়া গৈ থাকোঁ আৰু দেই। প্ৰাকৃতিক সৌন্দৰ্য ইমান ধুনীয়া। আমি গৈ আছোঁ দিল্লীঘাট, আৰু আমি এতিয়া গৈ আছোঁ পাহাৰৰ কিনাৰে কিনাৰে, আৰু কি মানে আল্টিমেট, মানে বহুত বেছি ভাল লাগিছে। আমি গৈ আছোঁ দিল্লীঘাট। জয়কলৰ পৰা আহিলোঁ এতিয়া যাওঁ দিল্লীঘাট গৈ আছোঁ, আৰু বাগানৰ কিনাৰে কিনাৰে আৰু পাহাৰৰ কিনাৰে কিনাৰে মানে অ'কে, বাই বাই। এয়া জয়কলৰ পৰা আহি পেলাই এয়া দিল্লীঘাট পাই গ'লো। সেয়া দেখিছে, এয়া চাওক দিল্লীঘাটৰ হেৰি দলঙৰ এইফালে নৈখন চাওক, এইপিনে ভিউটো চাওক, কি ধুনীয়া লাগিছে। আৰু দলংখন চাওকচোন, এইপিনে কিমান ভাল লাগিছে ন। এইপিনে চাওক, কিন্তু বহুত বেছি ধূলি। আৰু আমি ভাবিছোঁ আমি অকল পিকনিক খাব আহিছোঁ নেকি বুলি, কিন্তু বহুত বেছি মানুহ আহিছে। আৰু আপোনালোকে চাওক, এইফালে এই চাওক তলত বহি খাই আছে। আমি ভাবিছোঁ আমি কেইজনকৈ আহিছোঁ নেকি, কিন্তু বহুত বেছি মানুহ আহিছে দেই। আপোনালোকে চাই যাব, আৰু টুটু চেনেলটো ছাবস্ক্ৰাইব কৰি লাইক কমেণ্ট মাৰি দিব আৰু দেই আপোনালোক সকলোৱে। এয়া এতিয়া নৈ তলত আহি পালোহি। এয়া দেখিছে বিছাঙৰ তলত, এয়া ইহঁতি মানে গৈ কিনে পাতি চাতি পাৰিলেগৈ। এয়া দেখিছে নহয়, সিহঁতি দুজনীয়ে। মই ওপৰতে আছে, যাবই পৰা নাই। এয়া
ইয়াতে এইবোৰ এইফালে মানুহবোৰ আহিছে এইফালে ইয়াতো সেইফালেও আছে এয়া এতিয়া একদম ভাত পানী ৰেডি কৰি ল'লোঁ দেই এতিয়া খাবলৈ বুলি লৈছোঁ দেখাইছোঁ বাৰু আপোনালোকক এবাৰ তাই ধুনীয়াকৈ ৰেডি কৰিলে ইয়াত দেখিছে এইফালে ভাত এইফালে ৰুটি এইফালে মাছ ফ্ৰাই আৰু এইফালে ছাগলী বনাই লৈ আহিছোঁ খাচী ছাগলী বনাই লৈছে তাই বনাই আনিছিলে দেই তাই স্পেচিয়েল জানে বনাবলৈ সেইকাৰণে তাইকে ক'লোঁ বনাবলৈ কাৰণে ইয়াতে ধুনীয়াকৈ নৈ পাৰতে খাইছোঁ ইয়াৰ এইফালে দোকানখন দেখিছে আৰু এইফালে তাই এইফালে মাছ এইফালে চালাড ধুনীয়াকৈ তাই কিন্তু মাছ ফ্ৰাই কৰিছে তাই দেই মই কিন্তু একো বনাই নাই মই অকল এই ভাতকেইটা বনাই আনিছোঁ অকল মই ভাতকেইটা বনাব জানো আৰু এইফালে এইখিনি দেখিছে নে এইখিনি একদম কি কওকচোন আপোনালোকে একদম শুকুৱতী মাছ দেখিছে নে এইখিনি জিভা পানী পৰে কিন্তু দেই মোৰ শুকুৱতী বুলি ক'লে বহুত ভাল পাওঁ মই আপোনালোকক কাকা ভাল লাগে ক'ব আৰু এইফালে কিন্তু ধুনীয়াকৈ ৰেডি হ'লে ধুনীয়াকৈ খাই লওঁ এতিয়া খাই আছোঁ আৰু খোৱা ষ্টাৰ্ট কৰি দিলোঁ টিনাই বৰ টেষ্টিকৈ বনালে টিনা তুমি কিন্তু বৰ ধুনীয়াকৈ বনালা দেই ছাগলী মাংসখিনি মানে খাবলৈ বহুত ভাল লাগিছে একদম মানে ক'ব নোৱাৰোঁ আৰু ইমান ধুনীয়াকৈ বনালে একদম ধুনীয়াকৈ তাই বনাইছে আৰু তাই মানে কি মাছ ফ্ৰাই আৰু এইফালে ৰুটি ধুনীয়াকৈ বনাই আনিলে আৰু তাই জ্বলা চলা ধুনীয়াকৈ দিছে বেছিও হোৱা নাই একদম ধুনীয়া দেখুৱাইছে আৰু এইফালে শুকতি মাছ বনাই আছিলে খাই আছোঁ আৰু এইয়া দেখিছে এইখিনি শুকতি মাছ এয়া ছাগলী মাংস এয়া চালাড এয়া আমাৰ টুটু বাইদেউ ধুনীয়াকৈ খাই আছে মজা আৰু এয়া আমাৰ মাইনাবো ধুনীয়াকৈ খাই আছে এয়া চোৱা কিন্তু মোৰ থালিখন এদাই হৈ গ'ল দেই বহুত স্পীডত খাইছোঁ তাৰমানে ইয়াতে বিয়াৰ খাই আছে যে আমি লাহে লাহে খাইছে মই আকৌ ভাত খাই আছোঁ যে সেইকাৰণে আৰু আপোনালোকে চাই গৈ থাকিব বাই বাই হেল্ল' এতিয়া খাই বৈ একদম ঘৰলৈ ওলাই আহিলোঁ আৰু